শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে এডুটেকিনলৈ স্বাগতম জনালোঁ আৰু আজি আমাৰ বিষয় হৈছে U-DISE প্লাছ 2025-26 বৰ্ষৰ নতুন ছাত্ৰ-ছাত্ৰী অৰ্থাৎ এড নিউ ষ্টুডেণ্ট অপশ্যনটো আহিছে গতিকে আমি নতুন ছাত্ৰ-ছাত্ৰীসকলক আমি কেনেদৰে এড কৰিম এই বিষয়ে আজি আলোচনা কৰিম তাৰ বাবে আমি প্ৰথমে ক্ৰোম ব্ৰাউজাৰটো অন কৰি লৈছোঁ তাৰ বাবে আমি U-DISE প্লাছৰ আমাৰ যি অফিচিয়েল ৱেবছাইট udiseplas.gov.in আমি অন কৰি লৈছোঁ আৰু বিদ্যালয়ৰ আইডি আৰু পাছৱৰ্ড এন্ট্ৰি কৰি লোৱাৰ কেপচাৰ ফিল কৰি লৈছোঁ লগইন কৰাৰ পাছত আপোনালোকে স্ক্ৰীনত দেখিছে এনেধৰণে খোল খাব কাৰেণ্ট একাডেমিক ইয়াৰ 2025-26 আপোনালোকে ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পাছত বিদ্যালয়ৰ ডেছবৰ্ডটো এনেধৰণে খোলা খাব আপোনালোকে দেখিছে ইয়াত যে ক শ্ৰেণীৰ পৰা ক্লাছ 5 লৈ ইয়াত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইয়াত শ্ব' কৰিছে এতিয়া আমি নিউ ষ্টুডেণ্ট এড কৰিব লাগে বিশেষকৈ আমি ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী বিদ্যালয় পৰ্যায়ত ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলকহে এড কৰিব পাৰি বাকি ওপৰৰ শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰ্যায়ত এড কৰিব নোৱাৰি ইয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আমি কি কৰিব লাগিব ফৰ্মেটখন জমা দিব লাগিব যদি আমি ক শ্ৰেণী বা প্ৰথম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলক এড কৰিব বিচাৰো তেনেহলে এই কাষত থকা এই এৰো চিনটো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছতে আপোনালোকে এড ষ্টুডেণ্ট বুলি অপশ্যনটো দেখা পাইছে ইয়াত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে এনেধৰণে ইণ্টাৰফেচ এটা খোলা খাব আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰফাইলটো ফিল কৰাৰ আগতে নিৰ্দিষ্ট ছাত্ৰ বা ছাত্ৰীগৰাকীৰ প্ৰফাইলটো ফিল কৰাৰ আগতে আপোনালোকে এই চেক আধাৰ নাম্বাৰ এভেইলেবিলিটি এইটো আপোনালোকে চেক কৰিব লাগিব অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীগৰাকী কোনোবা এখন বিদ্যালয়ত এনৰোল হৈ আছে নেকি এই বস্তুটো আমি চেক কৰিব লাগিব ফ্ৰণ্টত আপোনালোকে এই অপশ্যনটো দেখা পাইছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আধাৰ নাম্বাৰ এন্ট্ৰি কৰিব আধাৰ নাম্বাৰ এন্ট্ৰি কৰাৰ পিছত যদি এই ধৰণৰ দেখা দিয়ে the আধাৰ নাম্বাৰ ইজ নট মেপ টু এনি ষ্টুডেণ্ট তেতিয়াহে আপোনালোকে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ এড কৰিব পাৰিব যদি অন্য ধৰণে দেখা দিয়ে এতিয়া চাওক যদি এই ধৰণে দেখা দিয়ে আধাৰ নাম্বাৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড উইথ some other students তেনেহলে আপোনালোকে ভুলতো এড কৰিবলৈ প্ৰয়াস নকৰিব ইয়াৰ বাবে অন্য ব্যৱস্থা আছে যে ছাত্ৰ বা ছাত্ৰীগৰাকী অন্য বিদ্যালয়ত বা অন্য শ্ৰেণী বা অন্য কোনোবা এখন বিদ্যালয়ত অলৰেডি ৰেজিষ্টাৰ হৈ আছে গতিকে আপোনালোকে চেষ্টা নকৰিব ইয়াত অন্য প্ৰকাৰে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী অনাৰ ব্যৱস্থা আমি কৰিব লাগিব এতিয়া কথা হ'ল যদি এই ধৰণে দেখা দিয়ে the আধাৰ নাম্বাৰ ইজ নট মেপ টু এনি ষ্টুডেণ্ট তেনেহলে আপোনালোকে ইয়াত এড কৰিব এতিয়া আমি এড কৰো আৰু এতিয়া ছাত্ৰীগৰাকীৰ জেনেৰেল প্ৰফাইলসমূহ ফিল কৰা হ'ল ষ্টুডেণ্ট নেম জেণ্ডাৰ ডেট অফ বাৰ্থ মাদাৰ নেম ফাদাৰ নেম আধাৰ নাম্বাৰ এডমিশ্যন ডেট মোবাইল নাম্বাৰ এই সকলোবোৰ ফিল কৰা হ'ল ফিল কৰাৰ পিছত ছেভ অপশ্যনটো ক্লিক কৰিলোঁ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে এডুটেকিনলৈ স্বাগতম জনালোঁ আৰু যিসকল শিক্ষাগুৰুৱে আজি নতুনকৈ ভিডিঅ'টো চাই আছে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ ছেভ বুটামটো ক্লিক কৰাৰ লগে লগে ইয়াত কনচেণ্ট ফৰ ডেম'গ্ৰাফিক অথেণ্টিকেশ্যন এই অপশ্যনটো ওলাব আপোনালোকে কি কৰিব লাগে কনচেণ্টখন আই এগ্ৰী বুটামটো ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকে দেখা পাব যে কনফাৰ্ম দ্য ফলোয়িং ডিটেইলছ আৰ কাৰেক্ট ইয়াত কোৱা হৈছে যে তলত দিয়া তথ্যসমূহ শুদ্ধ আছে নে নাই আপোনালোকে কনফাৰ্ম কৰি ল'ব ইয়াত ক্লাছ নেম অফ দ্য ষ্টুডেণ্ট ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ডেট অফ বাৰ্থ এই সকলোবোৰ ডাটা আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে কনফাৰ্ম বুটামটো ক্লিক কৰিব কনফাৰ্ম বুটামটো ক্লিক কৰাৰ লগে লগে ইয়াত নটিফিকেশ্যন এটা ওলাইছে দ্য ষ্টুডেণ্ট হেজ বিন ইনিচিয়েলাইজ ছেভ ছাকচেছফুলি অৰ্থাৎ এই ছাত্ৰীগৰাকীৰ সকলো তথ্যসমূহ ছেভ হ'ল আৰু ইয়াত এড নিউ ষ্টুডেণ্ট যদি আৰু নতুন ষ্টুডেণ্ট এড কৰিবলগীয়া আছে আপোনালোকে এড নিউ ষ্টুডেণ্ট কৰিব গো টু নিউ এণ্ট্ৰি লিষ্ট ফিল জেনেৰেল প্ৰফাইল এতিয়া মোৰ নতুন ষ্টুডেণ্ট এড কৰিবলগীয়া নাই গতিকে মই এতিয়া ফিল জেনেৰেল প্ৰফাইল এতিয়া ছাত্ৰীগৰাকীৰ এড কৰাৰ লগে লগে কি হৈছে এতিয়া ছাত্ৰীগৰাকী আমাৰ কৰিবলগীয়া কাম কি আছে তাৰপিছত কৰিবলগীয়া কাম আছে সেই ষ্টুডেণ্টগৰাকীৰ জিপি ইপি আৰু এফপি আমি কি কৰিব লাগিব আপডেট কৰিব লাগিব আৰু এনেদৰে আমি প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী নতুনকৈ এডমিশ্যন লোৱা বা যিসকল ছাত্ৰ-ছাত্ৰী আমি ডাটা এড কৰা নাই U-DISE প্লাছত আমি এনেদৰে আমি ছাত্ৰ-ছাত্ৰীসকলৰ ডাটা এড কৰিব লাগিব এতিয়া আমি স্কুল ডেছবৰ্ডলৈ যাওঁ আপোনালোকে স্কুল ডেছবৰ্ডত চেক কৰিব পাৰে যে ক্লাছ 1ৰ আমি এড কৰিছিলোঁ
এতিয়া আমি ভিউ এণ্ড মেনেজ এই বুটামটো ক্লিক কৰিব লাগিব আৰু যিগৰাকী ছাত্ৰীৰ তথ্য আমি এড কৰিছিলোঁ সেই ছাত্ৰীগৰাকীৰ তথ্য এড হ'ল নাই ইয়াত আমি এবাৰ চেক কৰি ল'ব পাৰোঁ এই চাওক নিউ ষ্টুডেণ্ট ইতিমধ্যে এড হৈ গৈছে আৰু সেই ষ্টুডেণ্টগৰাকীৰ GPEPFE আপডেট কৰিবলগীয়া আছে অৰ্থাৎ নতুনকৈ এড কৰিবলগীয়া ছাত্ৰীগৰাকীৰ তথ্যসমূহ ইতিমধ্যে এড হৈ গৈছে গতিকে এয়া আছিল আমি কেনেদৰে ছাত্ৰ ছাত্ৰীসকলক আমি UDISE প্লাছ 2025-26 বৰ্ষত আমি এড কৰিব লাগে আৰু ইতিমধ্যে এড ষ্টুডেণ্ট অপশ্যনটো খোল খাইছে আপোনালোকেও নিজৰ নিজৰ বিদ্যালয়ত এড কৰিবলগীয়া যদি আছে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলক তথ্য এড কৰিব পাৰে যিসকল শিক্ষাগুৰুৱে আজি নতুনকৈ ভিডিঅ' চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰি দিব পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ধন্যবাদ